हेलो फ्रेंड्स, আজি মই লৈ আহিছোঁ এখন নিৰামিষ সবজিৰ ৰেচিপি। ইয়াৰ বাবে মই এটা মিডিয়াম সাইজৰ আলু টুকুৰা টুকুৰ কৰি কাটি লৈছোঁ। লগতে অলপমান অমিতাও টুকুৰা টুকুৰ কৰি কাটি লৈছোঁ আৰু লগতে এটা কাঁচকলো টুকুৰা টুকুৰ কৰি কাটি লৈছোঁ। ইয়াৰ লগতে অলপমান ৰঙলাও সৰু সৰুকৈ কাটি লৈছোঁ। লগতে দুটা মিডিয়াম সাইজৰ পিঁয়াজ মিহি মিহিকৈ কাটি লৈছোঁ আৰু দুটা জলকীয়া লৈছোঁ। এতিয়া এখন কেৰাহীত অলপমান তেল গৰম হ'বলৈ দিম। তেলখিনি গৰম হোৱাত সৰু চামুচেৰে এচামুচ পাঁচফোৰণ দিছোঁ আৰু লগতে কাটি লোৱা পিঁয়াজ আৰু জলকীয়া দুটা দি লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব আৰু এনেদৰে যদি এইখন চব্জি বনাই খোৱা নাই তেনেহ'লে এবাৰ এই ৰেচিপিটো ট্ৰাই কৰিব আৰু কেনেকুৱা পাই মোক জনাবলৈ নাপাহৰিব। এয়া চাওক, লাহে লাহে পিঁয়াজখিনিৰ পৰা ৰঙচুৱা কালাৰ আহিবলৈ আৰম্ভ কৰিছে। আৰু ইয়াত মই এতিয়া কাটি লোৱা আলু, অমিতা, কাঁচকল আৰু ৰঙালাওখিনি দি লৈছোঁ। আৰু এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। আৰু এতিয়ালৈকে যদিহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আশা কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। ইয়াত এতিয়া সোৱাদ অনুযায়ী অলপমান নিমখ দিছোঁ আৰু লগতে আধা চামুচ হালধি পাউডাৰ দি লৈছোঁ। আৰু এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। নিমখৰ পৰিমাণটো আপোনালোকে সোৱাদ অনুযায়ী ব্যৱহাৰ কৰিব। ইয়াৰ লগতে সৰু চামুচেৰে এচামুচ জিৰা পাউডাৰ আৰু লগতে এচামুচ ৰেড চিলি পাউডাৰ দি লৈছোঁ। আৰু গোটেইখিনি এতিয়া ভালদৰে মিক্স কৰি লৈছোঁ আৰু এতিয়া ভালদৰে অলপমান সময়ৰ কাৰণে ভাজি ল'ম। আৰু এনেকৈ বনোৱা চব্জিখন খাই কোনে কোনে ভাল পায় এবাৰ কমেণ্ট কৰিবচোন। এয়া চাওক, লাহে লাহে আমাৰ চব্জিখন ভজা প্ৰায় হৈ গৈছে আৰু ইয়াত মই এতিয়া এগিলাচ পানী দি লৈছোঁ। আৰু গোটেইখিনি পুনৰ ভালদৰে মিক্স কৰি ল'ম। আৰু এতিয়া অলপমান সময়ৰ কাৰণে ভালদৰে সিজিবলৈ দিম। এয়া চাওক, চব্জিখন লাহে লাহে সিজিবলৈ আৰম্ভ কৰিছে। পুনৰ এতিয়া ভালদৰে আকৌ মিক্স কৰি দিছোঁ। আৰু এতিয়া পুনৰ অলপমান সময়ৰ কাৰণে আকৌ সিজিবলৈ দিম। এয়া চাওক, লাহে লাহে আমাৰ চব্জিখন প্ৰায় ৰেডি হৈ গৈছে। আপোনালোকে যদি বিচাৰে ইয়াত অন্যান্য মছলাসমূহো দিব পাৰিব। আৰু এতিয়া ভালদৰে অলপমান সময়ৰ কাৰণে ভালদৰে আকৌ সিজিবলৈ দিছোঁ। এয়া চাওক, আমাৰ চব্জিখন ৰেডি হৈ গ'ল আৰু গোটেইখিনি ভালদৰে সিজি উঠিছে। আৰু ইয়াৰ লগতে মই এতিয়া গেছৰ ফ্লেমটো অফ কৰি ল'ম। আশা কৰিলোঁ আপোনালোকে ৰেচিপিটো ভাল পালে। আৰু এনেদৰে যদি বনোৱা নাই তেনেহ'লে এবাৰ বনাই চাব। এয়া চাওক, আমাৰ খুব সাধাৰণভাৱে বনোৱা নিৰামিষ চব্জিখন ৰেডি হৈ গ'ল। আশা কৰিলোঁ আপোনালোকে ৰেচিপিটো ভাল পালে। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।